নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি ৩ জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ দেশত নিষিদ্ধ হ'ব আৰএছএছ কেন্দ্ৰত কংগ্ৰেছ শাসনলৈ আহিলেই নিষিদ্ধ ঘোষণা কৰা হ'ব আৰএছএছক শাসনলৈ আহিলেই প্ৰথমেই আৰএছএছক নিষিদ্ধ কৰিব কংগ্ৰেছে এক ডাঙৰ খবৰ জনাই আছো এবাৰ আৰএছএছক নিষিদ্ধ ঘোষণাৰ দাবী জনাইছে কংগ্ৰেছ নেতা প্ৰিয়াংক খাৰ্গেৰ মন্তব্যক লৈ তুলপাৰ সমগ্ৰ দেশ কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ তথা কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গে এই মন্তব্য কৰিছে দেশৰ জনসাধাৰণৰ মাজত হিংসা বিয়পাইছে আৰএছএছে পৰৱৰ্তী খবৰ ৰাজ্যত নিষিদ্ধ কৰা হৈছে গো মাংস হোটেলত ৰেষ্টুৰেণ্ট সকলোতে নিষিদ্ধ কৰা হৈছে গো মাংসৰ প্ৰচলন ইয়াৰ মাজতেই আশ্চৰ্যজনকভাৱে অসম চৰকাৰ প্ৰশাসনেই অনুমতি দিলে গোদন সৰবৰাহ কৰিবলৈ লখিমপুৰৰ বিহপুৰীয়াত এখন গৰুবৰ্তি কণ্টেইনাৰ উদ্ধাৰ হোৱাৰ পাছতেই উন্মোচিত হৈছে বহু দিশ আন এটা খবৰ ৰাছিয়াৰ হৈ যুদ্ধ কৰিবলৈ ৩০,০০০ সৈন্য পঠিয়াইছে উত্তৰ কোৰিয়াই এবাৰ ৰাছিয়াৰ লগত সংগ দিছে উত্তৰ কোৰিয়া ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ৰাছিয়াৰ হৈ ৩০,০০০ সৈন্য পঠিয়াইছে উত্তৰ কোৰিয়াৰ পৰা ইউক্ৰেইনক সমৰ্থন কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই সেই সময়তে ৰাছিয়াৰ সংগ দিছে উত্তৰ কোৰিয়া এজন দুজন নহয় ৩০,০০০ সৈন্যবাহিনী পঠিয়াইছে ৰাছিয়াৰ হৈ যুদ্ধ কৰিবলৈ ইউক্ৰেইনৰ বিৰুদ্ধে পৰৱৰ্তী খবৰ স্বৰ্ণ জয় কৰিলে অসম কন্যা ৰিম্পী বুঢ়াগোহাঁই ৱৰ্ল্ড পুলিচ এণ্ড ফায়াৰ গেমছৰ লং জাম্পত ভাৰতৰ হৈ সোণৰ পদক জয় কৰিলে অসম কন্যা ৰিম্পী বুঢ়াগোহাঁই এথলেটিক্স চেম্পিয়নশ্বিপত ৬.৩৪ মিটাৰ জাম্পেৰে স্বৰ্ণ জয় কৰিছে ৰিম্পীয়ে আমেৰিকা আলাবামা আৰ্মিংহামত ২৭ জুনৰ পৰা ৬ জুনলৈ অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা পৰৱৰ্তী খবৰ ৮ দিনৰ সপোন দেখুৱাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে কিন্তু এতিয়া ৮ দিন নহয় বেয়া দিন চলি আছে ভাৰতৰ জনসাধাৰণৰ ৮ দিনত ধাৰত ডুব গৈছে দেশৰ জনতা বিজেপিৰ শাসনত দেশত ৪.৮ লাখলৈ বৃদ্ধি পাইছে জনমূৰিৰ ধাৰ দুটা বছৰত দেশত জনমূৰি ধাৰ বাঢ়িছে ৯০,০০০ টকা পৰৱৰ্তী খবৰ আৰএছএছৰ বিৰুদ্ধে সৰব হৈ পৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে কৈছে আৰএছএছক সন্তুষ্ট কৰি ২০২৬ত পুনৰ মুখ্যমন্ত্ৰী হ'বলৈ অসমৰ মুছলমানক অত্যাচাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে আমচুৰ লগতে নেমচুৰ সভাপতি বদৰুল ইছলামে কৈছে আৰএছএছ অমিত শ্বাহক সন্তুষ্ট কৰিবলৈ আৰু আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিবলৈ মুখ্যমন্ত্ৰীৰ আসনখনত বহিবলৈ হিমন্ত বিশ্ব শৰ্মাই পৰিকল্পিতভাৱে ষড়যন্ত্ৰমূলকভাৱে মুছলমানৰ ওপৰত অত্যাচাৰ চলাইছে পৰৱৰ্তী খবৰ অৱশেষত আমেৰিকাত গৃহীত কৰা হৈছে ওৱান বিগ বিউটিফুল বিল জয় হৈছে ডোনাল্ড ট্ৰাম্পৰ সিনেটৰ ভোট যুদ্ধত জয়ী হৈছে ডোনাল্ড ট্ৰাম্প অৱশেষত গৃহীত কৰা হৈছে ওৱান বিগ বিউটিফুল বিল মঙলবাৰে আমেৰিকাৰ সিনেটত উপৰাষ্ট্ৰপতি জেডি ভান্সৰ টাই ব্ৰেকিং ভোটেৰে গৃহীত কৰা হৈছে বহু বিতৰ্কিত বিলখন বিলৰ বিপক্ষে ভোট দিছে ডেমক্ৰেটিক পাৰ্টিৰ সদস্যসকলে ডেমক্ৰেটিক পাৰ্টিৰ লগতে এই বিলৰ বিপক্ষে ভোট দিছে শাসনাধিষ্ঠ ৰিপাব্লিকান দলৰ ৩জনকৈ সদস্যয়ো সিনেটত এই বিল গৃহীত হোৱাৰ পাছত ফ্লৰিডাৰ এলিগেটৰ আলকাষ্ট্ৰাক্স নামেৰে অভিহিত প্ৰব্ৰজনকাৰী আটক কেন্দ্ৰ ভ্ৰমণলৈ যোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই বিজয় উদযাপন কৰিছে ডোনাল্ড ট্ৰাম্পে কৈছে ই এখন ডাঙৰ বিল ইয়াত সকলোৰে বাবে কিবা নহয় কিবা এটা আছে অহা 4 জুলাইত আমেৰিকাৰ স্বাধীনতা দিব ইয়াৰ পূৰ্বে আমেৰিকাৰ সিনেটে বহু চৰ্চিত ওৱান বিগ
বিউটিফুল বিল গৃহীত কৰাটো বিশেষভাৱে তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। প্ৰায় 887 পৃষ্ঠাৰ এই বিলখন কৰ ৰেহাই, ব্যয় কৰ্তন আৰু অন্যান্য ৰিপাব্লিকান অগ্ৰাধিকাৰেৰে সন্নিৱিষ্ট বুলি প্ৰকাশ কৰিছে। এই বিলখনৰ মূল উদ্দেশ্য হৈছে 2017 চনত প্ৰৱৰ্তিত ধনী ব্যক্তিসকলৰ কৰ হ্ৰাস ব্যৱস্থাৰ পৰিসৰ বৃদ্ধি কৰা, নতুন কৰ হ্ৰাসৰ ব্যৱস্থা কৰা, ফেডাৰেল খৰচ হ্ৰাস কৰি প্ৰতিৰক্ষা খৰচ বৃদ্ধি কৰা, ঋণৰ সীমা $5 ট্ৰিলিয়ন বৃদ্ধি কৰা, অবৈধ প্ৰব্ৰজনকাৰীৰ বহিষ্কাৰৰ বাবে পুঁজিৰ ব্যৱস্থা কৰা। পৰৱৰ্তী খবৰ, পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচি হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে। 2020 চনত স্বাক্ষৰিত $60 কোটি চুক্তিৰ অধীনত 2024 চনৰ মে-জুন মাহত মূল সময়সূচীৰ পৰা প্ৰায় 18 মাহৰ পাছত 2025 চনৰ জুলাই মাহত ভাৰতে 6খন আপাচি AH-64 যুদ্ধ হেলিকপ্টাৰ লাভ কৰিছে। 2024 চনৰ মাৰ্চ মাহত যোধপুৰত স্থাপিত ভাৰতীয় সেনাৰ 451 এভিয়েশ্যন স্কোৱাড্ৰনে এই উন্নত হেলিকপ্টাৰসমূহ পাকিস্তান সীমান্তত নিয়োগ কৰি যুদ্ধৰ প্ৰস্তুতি বৃদ্ধি কৰিব। আন এটা খবৰ, অসমলৈ অসুস্থ গিৰগাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুটি প্ৰকল্পৰ কেলেংকাৰীৰ CBI তদন্ত বিচাৰিছে কংগ্ৰেছে। গৰুখুটি প্ৰকল্পত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে। গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ মাজত তালমিল নাই বুলি উল্লেখ কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাম প্ৰসাদ শৰ্মাই কৈছে যে গৰুখুটি প্ৰকল্পৰ সকলো অনিয়ম আৰু ভ্ৰষ্টাচাৰ CBIৰ দ্বাৰা তদন্ত হ'ব লাগে। ৭৭,০০০ বিঘাতকৈও অধিক কৃষিভূমিত থকা ভাৰতীয় নাগৰিকক উচ্ছেদ কৰি প্ৰায় 25 কোটি টকা ব্যয়েৰে এই গৰুখুটি প্ৰকল্প স্থাপন কৰা হৈছিল। প্ৰকল্পৰ অধ্যক্ষ কেবিনেট পদমৰ্যাদা দি চৰকাৰী ধন ব্যয় কৰাৰ পিছত ৰাইজে ভাবিছিল যে গৰুখুটি প্ৰকল্পৰ পৰা অসমৰ ৰাইজ লাভৱান হ'ব আৰু বহু নিবনুৱাই সংস্থাপন লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰকল্পটোৰ অধ্যক্ষ পদ্ম হাজৰিকাই গৰুখুটিৰ গাখীৰে অসমৰ চাহিদা পূৰণ কৰিব পাৰিব বুলি উল্লেখ কৰিছিল। শাক-পাচলি, ফল-মূল আৰু অন্যান্য দুগ্ধজাত সামগ্ৰী উৎপাদনেৰে অসমক নদন বদন কৰিব বুলি গৰুখুটি প্ৰকল্পই এক আশা দেখুৱাইছিল। যদিও মূৰকত ৰাজহুৱা ধনৰ চূড়ান্ত অপচয় ঘটিল আৰু গৰুখুটি প্ৰকল্পক লৈ ৰাজনীতি কৰা হ'ল। এই প্ৰকল্পৰ নামত একাংশ মন্ত্ৰী বিধায়ক ধনী হ'ল বুলি উল্লেখ কৰি কংগ্ৰেছ নেতা ৰাম প্ৰসাদ শৰ্মাই কৈছে যে ৰাজহুৱা ধনৰ অপচয় কৰাৰ বাবে এই চৰকাৰ চূড়ান্তভাৱে জগৰীয়া। সংবাদমেলত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কৈছে যে ৩০০ জনী গিৰগাই গুজৰাটৰ পৰা অনাৰ ক্ষেত্ৰত ঠিকা লাভ কৰা NDDBৰ নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে গণ্ডগোলীয়া আছিল। পৰৱৰ্তী খবৰ, গৰুখুটিৰ পৰা উচ্ছেদিত প্ৰতিশ্ৰুতি অনুসৰি সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবী ৰাইজৰ দলৰ। ৰাইজৰ দলৰ দৰং জিলা সমিতিয়ে বুধবাৰে মঙলদৈ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত গৰুখুটিৰ পৰা উচ্ছেদিত লোকসকলক সংস্থাপনৰ উচিত ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰিছে। সংবাদমেলত ৰাইজৰ দলৰ দৰং জিলা সমিতিয়ে অভিযোগ কৰি কৈছে যে আটাকাটা চৰত উচ্ছেদিত লোকসকলে হাহাকাৰ কৰি জীয়াই আছে। মানুহ জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা সকলো মৌলিক সুবিধাৰ পৰা বঞ্চিত কৰা হৈছে ইয়াৰ উচ্ছেদিত লোকসকলক। এই সংক্ৰান্তত দৰং জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে ৰাইজৰ দলে। ৰাইজৰ দলে দাবী কৰে যে উচ্ছেদিত লোকসকলক চৰকাৰে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই এবিঘাকৈ ভূমি প্ৰদান কৰি সেই প্ৰতিশ্ৰুতি পালন কৰক। আটাকাটা, কাছিচৰ, মাগুৰমাৰী অঞ্চলৰ লোকসকলক সংবিধানৰ অন্তৰ্গত মৌলিক অধিকাৰ অন্তৰ্গত সকলো সুবিধা প্ৰদান কৰি মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ দিয়াৰো দাবী উত্থাপন কৰিছে।